নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা নতুন ৱাটাৰফল দেখুৱাবলৈ ওলাইছোঁ, যিটো মহাৰাষ্ট্ৰত amboli ৱাটাৰফলৰ ওচৰত অৱস্থিত। ইয়াৰ ৱাটাৰফলৰ নাম হৈছে বাবা ৱাটাৰফল, যিটো ৱাটাৰফললৈ সাধাৰণতে কোনো মানুহ নাযায়। ৱাটাৰফল যাবৰ কাৰণে আমাৰ 3 ঘণ্টা সময় লাগিব। মই মোৰ লগতো বাইকত গৈ আছোঁ, আপোনালোকে ৰাস্তাটো চাওক। ৰাস্তাটো সৰহখিনি হাবি জংঘলে ভৰা আৰু মাজে মাজে কেঁচা ৰাস্তাও আছে। এই ৱাটাৰফলৰ এণ্ট্ৰিৰ কাৰণে পাৰ পাৰ্চন 100 rupees, আৰু কোনোবাই গাড়ী লৈ যাব পাৰে, বাইক লৈ যাব পাৰে। বাইক লৈ যাবৰ কাৰণে ৰাস্তাটো ভাল, কিন্তু গাড়ী লৈ যাবৰ কাৰণে অকণমান সাৱধানে যাব লগা হয়। ৰাস্তাটোত দুয়োপাশে বহুত ধৰণৰ ফল মূলৰ গছ আৰু কাজু গছ দেখিবলৈ পোৱা যায়। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ মাহলৈ দেখিবৰ কাৰণে। তাৰপিছত পানীৰ সংখ্যা কম হয়। এতিয়া বৰষুণ দিয়াৰ কাৰণে পানী কম আছে।
আঢ়ৈ ঘণ্টামানৰ সময়ৰ মূৰত আমি এতিয়া ৱাটাৰফলৰ গেটত এণ্ট্ৰি কৰিছোঁ। এই ৱাটাৰফলত প্ৰথমৰ পৰা শেষলৈকে 7টা ৱাটাৰফল আছে আৰু বহুতো সৰু সুৰা ৱাটাৰফল দেখিবলৈ পোৱা যায়। বাইক লৈ গ'লে শেষৰ ৱাটাৰফললৈকে বাইক লৈ যাব পাৰি, গাড়ী লৈ গ'লে পাৰ্কিঙত গাড়ী থৈ খোজকাঢ়ি যাব লগা হয়। এই ৱাটাৰফলৰ ৰাস্তাৰ মাজে মাজে বহুতো সৰু সুৰা গাঁও দেখিবলৈ পোৱা যায় আৰু বহুত খেতি পথাৰ আছে, মাজে মাজে 2-1 ঘৰো আছে। এতিয়া আমি ৱাটাৰফলত এণ্ট্ৰি কৰিছোঁ খোজকাঢ়ি। বৰষুণ নাই কাৰণে পানীৰ সংখ্যা কম আছে। এয়া চাওক, ৱাটাৰফলৰ পানী ওপৰৰ পৰা পৰিছে, তলত এইটো গুহা আছে।
প্ৰথমতে যেতিয়া আমি ৱাটাৰফলত এণ্ট্ৰি কৰিছিলোঁ তেতিয়া বৰষুণ নাছিলে বাবে পানীৰ সংখ্যা কম আছিলে। এতিয়া বৰষুণো ডাঙৰ হ'ল আৰু ৱাটাৰফলৰ পৰা পানী সৰহকৈ পৰিবলৈ ধৰিলে, ৰাস্তাত পানী ডুবি গ'ল। সেইকাৰণে আমি 2 ঘণ্টা ওপৰ হ'ল এতিয়া ৱাটাৰফলতে অপেক্ষা কৰি আছোঁ বৰষুণ এৰিবৰ কাৰণে। এতিয়া আপোনালোকে দেখা পাইছে ৱাটাৰফলৰ পানী কিমান বাঢ়ি গ'ল আৰু বৰষুণো দি আছে, যিটো কাৰণে আমি ইয়াতে ৰৈ আছোঁ। আৰু ৱাটাৰফলত আজি ভিজিট কৰিবলৈ 2জনা মানুহ আছিলে, মই আৰু মোৰ লগ। এতিয়া বৰষুণ কমিলে আমি ৱাটাৰফলৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ।
মহাৰাষ্ট্ৰৰ এই বাবা ৱাটাৰফলৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইবো কৰিব লগত।